ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10ৰ জেনাৰেল মেথছৰ ত্ৰিভুজ চেপ্টাৰৰ এটা অতি দৰকাৰী উপপাদ্য আলোচনা কৰিম যিটো উপপাদ্য তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহি যাব পাৰে উপপাদ্য 6.1 তোমালোকে ভালদৰে লক্ষ্য কৰিবা যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব এইটো হল উপপাদ্য 6.1 খুবেই দৰকাৰী হয় এইখিনিতে মই তোমালোকক এটা কথা কওঁ এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লবা তাৰ পিছত প্ৰমাণখিনিলৈ লক্ষ্য কৰা যে ধৰা হল ABC এটা ত্ৰিভুজ ইয়াৰ BC বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে আন দুটা বাহু AB আৰু AC ক্ৰমে কি কৰিল D আৰু E বিন্দুত ছেদ কৰিল অৰ্থাৎ ABC এটা ত্ৰিভুজ এই ABC ত্ৰিভুজৰ BC বাহুৰ সমান্তৰালকৈ D ৰেখা টনাত তেনেহলে কি হল AB কি কৰিল D বিন্দুত কাটিল আৰু AC কি কৰিল E বিন্দুত ছেদ কৰিল এইবাৰ প্ৰমাণ কৰিব লাগে যে AD by DB equal AE by EC AD by DB equal to AE by AC এইখিনি প্ৰমাণ কৰিব লাগে এই প্ৰমাণটো কৰিবলৈ হলে আমাৰ কি কৰিব লাগে অঙ্কন কৰিব লাগিব তেনেহলে অঙ্কন কি কৰিম আমি লক্ষ্য কৰা BE আৰু CD সংযোগ কৰা হল BE আৰু CD সংযোগ কৰিব লাগিব তাৰ পিছত লক্ষ্য কৰা ডিএম কাৰ ওপৰত লম্ব টানিব লাগিব AC ৰ ওপৰত লম্ব টানিব লাগিব আৰু ইয়ান AB ৰ ওপৰত লম্ব টানিব লাগিব আৰু ডিএম লম্ব AC আৰু ইয়ান লম্ব AB টনা হল এইবাৰ তোমালোকে প্ৰমাণখিনি ভালদৰে মনোযোগেৰে শুনিবা লক্ষ্য কৰিবা যে এৰিয়া ADE ত্ৰিভুজৰ কালি কি হ'ব যেহেতু ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি হয় হাফ ইনটু ভূমি ইনটু উন্নতি গতিকে হাফ ইনটু এই ক্ষেত্ৰত ভূমি কি হ'ব AD হ'ব ভূমি আৰু উন্নতি কি হ'ব ইয়ান হ'ব উন্নতি গতিকে ইয়াক ইকুৱেশ্যন নম্বৰ 1 দিবা একেদৰে এৰিয়া BDE এইবাৰ BDE ত্ৰিভুজৰ কালি বাহিৰ কৰিম এই ক্ষেত্ৰত ভূমি কি হ'ব DB ভূমি হ'ব আৰু উন্নতি কি হ'ব ইয়ান উন্নতি হ'ব গতিকে হাফ ইনটু DB ইনটু EN ইয়াক ইকুৱেশ্যন নম্বৰ 2 দিবা এৰিয়া ADE আকৌ ADE ত্ৰিভুজৰ কালি বাহিৰ কৰিম এই ক্ষেত্ৰত ভূমি কি হ'ব AE ভূমি হ'ব আৰু উন্নতি কি হ'ব DM উন্নতি হ'ব গতিকে হাফ ইনটু AE ইনটু DM ইয়াক ইকুৱেশ্যন নম্বৰ 3 নম্বৰ দিবা তাৰ পিছত লক্ষ্য কৰা DEC ত্ৰিভুজৰ কালি কি হ'ব হাফ ইনটু ভূমি এই ক্ষেত্ৰত ভূমি হ'ব EC ভূমি আৰু উন্নতি কি হ'ব DM উন্নতি হ'ব গতিকে ইয়াক ইকুৱেশ্যন নম্বৰ 4 দিবা এইবাৰ আমি কি কৰিম লক্ষ্য কৰা যে 1 নম্বৰে দি 2 নম্বৰক কি কৰিম হৰণ কৰিম 1 divide 2 implies গতিকে লেফট হ্যান্ড সাইডৰ খিনি লেফট হ্যান্ড সাইডত ডিভাইড হ'ব ৰাইট হ্যান্ড সাইডৰ খিনি ৰাইট হ্যান্ড সাইডত ডিভাইড হ'ব লেফট হ্যান্ড সাইডত কি আছে এৰিয়া ADE 2 নম্বৰৰ এৰিয়া BDE ইকুৱেল ৰাইট হ্যান্ড সাইডত কি আছে হাফ ইনটু AD ইনটু EN হাফ ইনটু AD ইনটু EN 2 নম্বৰত ডিভাইড কি হ'ব হাফ ইনটু DB ইনটু EN হাফ ইনটু DB ইনটু EN গতিকে হাফ হাফ কেনসেল যাব EN কেনসেল যাব কি থাকিল AD ডিভাইড DB AD ডিভাইড DB ইয়াক ইকুৱেশ্যন নম্বৰ 5 দিবা তাৰ পিছত লক্ষ্য কৰা এইবাৰ 3 নম্বৰ দি কি কৰিম 4 নম্বৰক ডিভাইড কৰিম গতিকে এৰিয়া ADE ডিভাইড এৰিয়া DEC ইকুৱেল হাফ ইনটু AE ইনটু DM হাফ ইনটু AE ইনটু DM ডিভাইড হাফ ইনটু EC ইনটু DM হাফ ইনটু EC ইনটু DM কেনসেল যাব হাফ হাফ কেনসেল যাব ইকুৱেল AE বাই EC হ'ব ইয়াক ইকুৱেশ্যন নম্বৰ 6 দিবা তাৰ পিছত লক্ষ্য কৰা তোমালোকে কি যে যিহেতু ত্ৰিভুজ যিহেতু কি আছে যে ত্ৰিভুজ BDE আৰু ত্ৰিভুজ DEC একে ভূমি DEৰ ওপৰত আছে আৰু একে সমান্তৰাল ৰেখা BC আৰু DEৰ মাজত অৱস্থিত এইবাৰ তোমালোকে চিত্ৰলৈ লক্ষ্য কৰা যেহেতু ত্ৰিভুজ কি আছে BDE আৰু CDE এই দুটা ত্ৰিভুজ একে ভূমি কাৰ ওপৰত আছে BCৰ ওপৰত আছে আৰু একে সমান্তৰাল ৰেখা BC আৰু DEৰ মাজত অৱস্থিত হয় তেনেহলে আমি কি লিখিব পাৰি এই ত্ৰিভুজ দুটাৰ কালি সমান লিখিব পাৰি তোমালোকে সদায় মনত ৰাখিবা যে যদি এটা ভূমিৰ ওপৰত আৰু এজৰ সমান্তৰাল ৰেখাৰ মাজত যদি দুটা ত্ৰিভুজ অৱস্থিত হয় তেনেহলে সেই ত্ৰিভুজ দুটাৰ আমি কালি কি লিখিব পাৰি সমান লিখিব পাৰি গতিকে এই ক্ষেত্ৰত আমি লিখিব পাৰি কি এৰিয়া BDE ইকুৱেল টু এৰিয়া DEC ইয়াক ইকুৱেশ্যন নম্বৰ কিমান দিবা 7 দিবা এইবাৰ লক্ষ্য কৰা এই ইকুৱেশ্যন 7ৰ মান আমি কি কৰিম 6ত বহাই দিম ইকুৱেশ্যন 6 তো কি আছিল লক্ষ্য কৰা তোমালোকে যে
ADE ডিভাইড এরিয়া DEC ইকুৱেল টু AE বাই EC, অৰ্থাৎ এই DECৰ মানৰ ঠাইত কি কৰিম আমি এই BDEৰ মানটো বহাই দিম। গতিকে 6ত যদি 7ৰ মান বহাই দিয়া যায় কি পাম আমি যে এৰিয়া ADE ডিভাইড এৰিয়া BDE ইকুৱেল কি পাম AE বাই EC। ইয়াক ইকুৱেশ্যন নম্বৰ কিমান দিবা 8 দিবা। তাৰপিছত তোমালোকে লক্ষ্য কৰা যে ইকুৱেশ্যন 5 আৰু 8ৰ পৰা কি লিখা যায়। ইকুৱেশ্যন 5 কি আছিল এৰিয়া ADE ডিভাইড এৰিয়া BDE ইকুৱেল টু AD বাই DB। তেনেহ'লে আৰু ইকুৱেশ্যন 8 কি হ'ল এৰিয়া ADE ডিভাইড এৰিয়া BDE, অৰ্থাৎ লেফ্ট হেণ্ড সাইড আৰু লেফ্ট হেণ্ড সাইড কি হ'ল ইকুৱেল হ'ল, মানে সমান হ'ল। এইবাৰ আমি কি লিখিব পাৰি ৰাইট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড কি লিখিব পাৰি সমান লিখিব পাৰি। গতিকে 5 নম্বৰ আৰু 8 নম্বৰৰ পৰা আমি কি লিখিব পাৰি AD ডিভাইড DB ইকুৱেল AE বাই EC। এইখিনি হ'ল প্ৰমাণ, একেবাৰে সহজ প্ৰমাণ আৰু খুবেই দৰকাৰী, এইবাৰ মেট্ৰিক পৰীক্ষাত আহি যাব পাৰে। গতিকে তোমালোকে প্ৰমাণটো খুব মনোযোগেৰে লক্ষ্য কৰিবা। থেংক ইউ।